নমস্কাৰ মই মমি আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্নাৰলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ কেইটামান কিচেন টিপছ লৈ আহিছো। আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কিচেন টিপছ কেইটা কেনেকুৱা লাগিলে আপোনালোকে জনাব বুলি মই আশা ৰাখিলো। আৰু যিসকলে আজি দিয়ালিনা হোম কৰ্নাৰত প্ৰথম আহিছে তেখেতসকলক চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনোৱাৰ লগতে কাষতে থকা বেল আইকনটো অল কৰি দিবলৈ অনুৰোধ জনাইছো। তেতিয়া হলে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ কি হয় বহুত দিন আমি ব্যৱহাৰ কৰি থকাৰ কাৰণে আমাৰ মিক্সাৰ জাৰটোৰ ধাৰ ব্লেড কিখনৰ ধাৰ কমি যায়। তেনেস্থলত আমি কি কৰিব পাৰো, আমি মিক্সাৰ জাৰটোত একাপ নিমখ দি আমি যদি জাৰটো আমি মিক্সিত বহুৱাই চলাই দিওঁ তেতিয়া হলে পুনৰ ব্লেড কিখন আগৰ দৰে চুকা হৈ পৰিব আৰু তেতিয়া আমি অতি সোনকালে বস্তুসমূহ পিচিব পাৰিম। আৰু এটা কাম কৰিব পাৰো, জাৰটোত আমি মিক্সাৰ জাৰটোত এচামুচ ভীম লিকুইড, এচামুচ নেমুৰ ৰস আৰু এচামুচ নিমখ দি পেলাইও যদি আমি চলাই দিওঁ তেতিয়া হলে ব্লেড কিখন আগৰ দৰেই নতুনৰ দৰেই ধাৰ হৈ পৰিব আৰু যিকোনো কাম আমি সহজতে যিকোনো বস্তু সহজতে পিচিব পাৰিম। গৰমে গৰমে বেঙেনা ফ্ৰাই আমাৰ প্ৰায়খিনিৰেই প্ৰিয় হয়। আমি প্ৰায় মানুহেই বেঙেনা ফ্ৰাই গৰমে গৰমে খাই ভাল পাওঁ। কিন্তু কি হয়, বেঙেনা ফ্ৰাই কৰিলে বহুত তেলৰ প্ৰয়োজন হয়। আমি বহুত তেল দিলেও বেঙেনাখিনিয়ে সেই তেলখিনি শুহি লয় আৰু তাৰ কাৰণে আমাৰ স্বাস্থ্যৰো ক্ষতি হয়। গতিকে আমি কম তেলত বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে এটা সহজ উপায় আপোনালোকক কওঁ। বেঙেনাখিনি চকলকে কাটি লৈ অলপ সময় প্ৰায় 10-15 মিনিট মান সময় যদি আমি নিমখ পানীত তিয়াই থওঁ তেতিয়া তাৰ পিছত সেই বেঙেনাখিনি ফ্ৰাই কৰিলে আমাক খুব কম পৰিমাণৰ তেল লাগে। আপোনালোকেও কৰি চাবচোন, 10-15 মিনিট সময় নিমখ পানীত তিয়াই থৈ সেই পানীৰ পৰা টুকি লৈ পেলাই যদি বেঙেনাখিনি ফ্ৰাই কৰি কম তেলত আপোনালোকে ফ্ৰাই কৰি খাব পাৰিব। এই উপায়টো আপোনালোকেও কৰি চাব আৰু কেনেকুৱা পায় মোক জনাব। আমাৰ কি হয় কেতিয়াবা ফ্ৰিজটো খুব বেয়া গোন্ধায়। আচলতে কি হয়, মাছ মাংস আদি এনে ধৰণৰ বস্তু থোৱাৰ কাৰণে কেতিয়াবা ফ্ৰিজটো চাফা যেন দেখিলেও গোন্ধ এটা ওলায়। তাৰ কাৰণে আমি কি কৰিব পাৰো, এখন নিউজ পেপাৰ আমি পানীত তিয়াই সেই নিউজ পেপাৰখন চেপি লৈ আমি যদি ফ্ৰিজত প্ৰায় 5-6 ঘণ্টা সময় ৰাখি পুনৰ 5-6 ঘণ্টাৰ পিছত সেই নিউজ পেপাৰখন উলিয়াই আনো তেতিয়া হলে আমাৰ ফ্ৰিজত হোৱা লেতেৰা গোন্ধ নাইকিয়া হ'ব। আমাৰ কি হয়, ঘৰত ব্যৱহাৰ কৰা পানী বটলেই হওক বা স্কুল অফিচলৈ লৈ যোৱা পানী বটলেই হওক ভিতৰটো লেতেৰা হয়, কিন্তু ভিতৰটো চাফা কৰিবলৈও বটলৰ বৰ অসুবিধা হয়। কেনেদৰে বটলটো আমি সহজে চাফা কৰিব পাৰি তাৰে এটা উপায় দিওঁ। বটলটোৰ ভিতৰত এচামুচ চাউল, এচামুচ নিমখ আৰু এচামুচ নেমুৰ ৰস আৰু লগতে এচামুচ ভীম লিকুইড দি কুহুমীয়া পানীত তিয়াই থব লাগে প্ৰায় 10-15 মিনিট মান সময়। 10-15 মিনিটৰ পিছত বটলটো খুব জোৰত জোকাৰি দি পিছত আপুনি ভাল পানীৰে যেতিয়া বটলটো ধুই দিব বটলটোৰ ভিতৰখন খুব ধুনীয়াকৈ চাফা হৈ আহিব। আমাৰ ফ্ৰিজটোৰ ভিতৰখন চাফা কৰাৰ এটা সহজ উপায় আপোনালোকক কওঁ। আমাৰ ফ্ৰিজৰ ভিতৰখন চাফা কৰিবলৈ আমি এবাটি পানীত এফাল নেমুৰ ৰস চেপি লৈ এখন সৰু কটন কাপোৰেৰে যদি কটন কাপোৰ তিয়াই চেপি ধুনীয়াকৈ মুচি দিওঁ তেতিয়া হলে আমাৰ ফ্ৰিজৰ ভিতৰখন খুব ধুনীয়াকৈ চাফা হৈ পৰে। আমি কি হয়, আমি ফ্ৰিজৰ ভিতৰখন কেতিয়াবা আমাৰ দালি ভাজি থোৱাৰ কাৰণে আমাৰ দাগ লাগে তেতিয়া হলে আমি যিকোনো ভীম বাৰ বা তেনেকুৱা আমি ডিটাৰজেন্ট ব্যৱহাৰ কৰি চাফা কৰিব লাগে। কিন্তু তাৰ সলনি আমি কটন কাপোৰত নেমু পানীত কটন কাপোৰ চেপি লৈ মুচি দিলেও ফ্ৰিজৰ ভিতৰখন খুব ধুনীয়াকৈ চাফা হৈ আহে আৰু ফ্ৰিজৰ ভিতৰখনত যি গোন্ধ হয় সেই গোন্ধও নাইকিয়া হয়। এইকেইটা আছিলে খুব সহজ কেইটামান কিচেন টিপছ। আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে লাইক কমেন্টৰ লগতে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো। আৰু যিসকলে এই চেনেলত আজি প্ৰথম আহিছে তেখেতসকলক চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো অল কৰি দিবলৈ অনুৰোধ জনাইছো। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে মোৰ আন্তৰিক ধন্যবাদ আপোনালোকক জনালো।